আজি মই টেঙা তৰকাৰী বনাইছোঁ। কণ বিলাহী এয়া এটা এটা কৰি পেলাই বাছি লৈছোঁ ধুনীয়া কৰি পেলাই। এয়া কচু ঠাৰি, ক'লা কচু ঠাৰি দি পেলাই বেছি ভাল লাগে খাই। নেপালে বগাটো দিও হয়। এয়া ধুনীয়া কৰি পেলাই গুচাই লৈছোঁ। এয়া সৰু সৰু কৰি পেলাই কুটিছোঁ। এয়া কচুপাত ধুনীয়াকৈ পেলাই চাই লৈছোঁ। ধুনীয়াকৈ পেলাই কুটি লৈছোঁ। এয়া ধুনীয়াকৈ ধুইও লৈছোঁ। এয়া মচুৰি দালি দিছোঁ। এয়া কচুপাতখিনি দি দিছোঁ কচু ঠাৰিৰ লগত। এয়া কাটিছোঁ ইমান ধুনীয়াকৈ পেলাই। আইৰণ বহিছে, আইৰণ আছে। কচু ঠাৰি খাব লাগে মাজে মাজে, আইৰণৰ কাৰণে খুব ভাল। এয়া হালধি গুড়ি দিছোঁ। এয়া দি চৌকাত বহাই দিছোঁ। এয়া নিমখো দিছোঁ। প্ৰথমতে সিজাই ল'ম। বিলাহীখিনি দি দিছোঁ। এয়া হৈ আহিছে। ঢাকি দিব লাগে। এয়া হৈ আহিছে। এয়া গলি গ'ল। পিঁয়াজ, নহৰু, শুকান জলকীয়া দি পেলাই তেল মাৰিছোঁ। তেল মাৰিছোঁ বুলিও কয়, কিছুমানে বাগা দিছোঁ বুলি পেলাইও কয়। এয়া ধুনীয়াকৈ পেলাই হৈ গৈছে। ঘুটনি মাৰি দিব লাগে। ইমান ধুনীয়া হৈছে, খাবলৈও ইমান ভাল লাগে। এনেকুৱা গৰমৰ বতৰত খাব লাগে কচু টেঙা। পেটৰ কাৰণেও ভাল। এয়া হৈ গ'ল। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এয়া দালি, কচু টেঙা, আলু ভৰ্তা, ভাত। সেনেকৈয়ে ভাল লাগে ভাতখিনি গৰমত খাই।